ডিব্ৰুগড় জিলা আমাৰ ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড় 91 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ ডিব্ৰুগড় 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 জিলা আমাৰ ডিব্ৰুগড় আমি জিলা ডিব্ৰুগড়ে সেৱাৰে আদৰিছো ভকতৰ পাবলে সান্নিধ্য ডিব্ৰুগড় 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 জিলা আমাৰ ৰাঙলী পথাৰ আদি বৈকুণ্ঠ পুৰি গ'ল ধন্য হ'ল আলি হৰি সত্ৰ বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ এই 2022 ফেব্ৰুৱাৰী মাহতে অধিৱেশন 25, 26, 27 তাৰিখে ভকতক আদৰি পবিত্ৰ কৰিলে সমন্বয় তীৰ্থ সেতু বান্ধিলে বান্ধৱই হৰি নাম হৃদয়ত ললে অগণন ভকতৰ হৰি নাম ধ্বনিৰে ডিব্ৰুগড় জিলাৰে ইতিহাস ৰচিলে জাতি ধৰ্ম বৰ্ণ পাহৰি পেলালে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিলে বান্ধৱই ভকতিৰ নিদৰ্শন দিলে